মূৰত অন্য এটা ভিডিঅ'ৰ সৈতে মই উৎপল দাস আপোনালোকৰ ওচৰত আজি আমি যাবলৈ ওলাইছোঁ বহুত দিনৰ মূৰত প্ৰেক্টিছ কৰিবলৈ অলপ ৰানিং কৰিবলৈ তো চাই থাকক আজি মোৰ এই প্ৰথম ব্লগ এই চেনেলটোত আজি প্ৰথম ব্লগ আহিব আৰু আপোনালোকে চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো আমি আজি ক'ত যাওঁ কি কৰোঁ বোলো এতিয়া যাই আছোঁ আৰু কেনে লাগছে ঠাণ্ডা এই বিৰাট ঠাণ্ডা আজি চাই থাকক তো আমি এতিয়া আহি পালোঁ কি পালোঁ এতিয়া মিৰ্জা পালোঁ মিৰ্জা পালোঁ আৰ বি ফিল্ড পালোঁ আৰু আৰ বি ফিল্ডত আমি প্ৰেক্টিছ কৰিম আৰু আৰ বি ফিল্ডত মানুহ আহি পৰিছে আপোনালোকে চাই লওক এইবিলাক মানুহে অংকুৰ এটা কথা ক'ব কেনেকৈ ঠাণ্ডা লাগছে বিৰাট ঠাণ্ডা বহুত ঠাণ্ডা আজি ঠাণ্ডাটো মানে কথাটো কি হয় একচুৱেলি গৰমৰ দিনত যেতিয়া এই আৰ বি ফিল্ডত বা য'তে কি নহওক এই ৰাও ऐसे फरा रहता है जगह ही नहीं मिलता है ये जगह ही नापाय और ये फिल्डत जगह नापाय যদি কোনোবাই গাড়ী চলাব আহে কয় দাদা প্লিজ অলপমান সাইডত চলাব আমাৰ অসুবিধা চবেই মানে আর বহুত হয় কিন্তু এতিয়া ঠাণ্ডা যে হাত চাত পুরা একদম কুলফি বন গই বাবা তো অঙ্গুৰৰ ঠাণ্ডা বেছি সি কাণত ঠাণ্ডা পালে পুরা অৱস্থা নহয় আৰু আমি অলপ পিছত প্ৰেক্টিছ কৰিম তো চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো তো আমি অলপ পিছত দৌৰিম মানে এতিয়া খোজকাঢ়ি আছোঁ অলপ দুইবাৰমান মাৰি লওঁ খোজকাঢ়ি তাৰপিছত এই প্ৰেক্টিছ শেষ কৰিলোঁ প্ৰেক্টিছ নেদেখালোঁ আজি কাৰণ যিকেইটা আহিছিল লগ গোটেইকেইটাই প্ৰেক্টিছে কৰিছে আৰু এতিয়া আমি এটা পুৰণা লগ পালোঁ চাহ খুৱাই বোলে চাহ খাই ঘৰত যাওঁ তো চাই থাকক খাই ললোঁ আৰু ইয়াতে যাব আমি যাব ওলছোঁ ক'ত যাবি ক'ৰবাত কাম আছে ইয়াতে এতিয়া মই বালাবেল যাম যাব এতিয়া আমি যাম ঘৰ আৰু অংকুৰে চলাব গাড়ী নতুন ড্ৰাইভাৰ ভাই के लिए हम बाय बाय आरबी फील्ड बाय बाय আজি ফাৰ্ষ্ট close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. ये मी बालो बातो रहा अरे बीच पर गाड़ी चली है अभी पार हो आगे दी गाड़ी ऐसी बातो रहा Finding life along the way, melodies बातो रहा तो ढोसे नतुन दिल्ली बु राइस rest, echoing around. ऐसे हमार कोरका फील्ड ये कोरका फील्ड तो बहुत चली प्रैक्टिस करे सामने वाला है ना या अंकुर আছিল ইয়ারে পুরোনা খিলাড়ি ইটানো আছে বাৰু ফিল্ড আর কি ফিল্ডে তোর মন নাই এতিয়া আমি পাম আমাৰ ৰাজ্যিক চিকিৎসালয় নহিৰা ৰাজ্যিক চিকিৎসালয় আৰু ভাবলো ওজনটো জুখি যাম এই ফেৰা চেৰা ডাঙৰ হৈ গৈছে We'll go through the wastelands, through the highways. ৰাজ্যিক চিকিৎসালয় On we'll go. And we'll grow in number, fueled by them to see.
see the horizon. Turn us to thousands, and we'll grow in number. Fueled by them to see the horizon. Turn us to thousands. মই মানে হলো এতিয়া মানে কথাটো হৈছে মই 1.5 মাহ প্ৰেক্টিছ নকৰাতে বাঢ়ি গেলো 1.5 কেজি music. পালেই 1.5 কেজি বাঢ়ি গৈছে 1 মাহ প্ৰেক্টিছ নকৰাতে বুজি পাইছে নে এই অৱস্থা হল এই মোবাইলটো দিবা লাগিল আৰু ড্ৰাইভাৰ মই আজি বেৰে কালি ফোন মাৰবি ঐ বাই বাই দি মই আহি পালো ঘৰ আৰু ভৰিত উঠিছে বিষ তো চাওঁ কি হয় আৰু এতিয়া গাঁও চলোঁ আমাৰ ব্লগটো ইমানতে সমাপ্ত কৰিলোঁ আজি জাষ্ট ভিডিঅ'টোত দেখালোঁ যে আমি মৰ্ণিং বেছিভাগ কি কৰোঁ আৰু আজিৰ পৰা ভিডিঅ' দিবলৈ চেষ্টা কৰিম মানে ঘৰত মিস্ত্ৰী আহি থকাৰ বাবে অলপ ভিডিঅ' দিবাত প্ৰব্লেম হৈ আছে তো ভিডিঅ' আহি আছে নতুন নতুন ভিডিঅ' সকলোৱে ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব আজিলৈ মানে বাই বাই